নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি মই আপোনালোকক লৈ আহিছো এটা ৰেচিপি ভিডিঅ' মছন্দৰী নৰসিংহৰ চাটনি আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া চাটনিখনৰ বাবে প্ৰয়োজনীয় বস্তুকেইটা গোটাই লওঁ আহক এয়া বাৰীৰে কেইটামান জলকীয়া ছিঙি লওঁ আৰু এয়া মছন্দৰী এয়া নৰসিংহৰ আগ কেইটামান লৈ লওঁ চাটনিখনৰ বাবে প্ৰয়োজনীয় বস্তুকেইটা আমাৰ বাৰীতে আছিল এয়া শাককেইডাল ধুই ল'লোঁ এয়া মছন্দৰী চাটনিখনৰ কাৰণে মই লৈছোঁ এয়া মছন্দৰী এয়া নৰসিংহৰ কোঁ এয়া মান ধনিয়া আৰু দুটা মণি জলকীয়া লগতে নহৰু আৰু অকণমান আদা এতিয়া এইখিনি ভালদৰে পিচি লওঁ এয়া আমাৰ চাটনি ৰেডি মছন্দৰী আৰু নৰসিংহ দুয়োবিধ ঔষধি গুণ থকা শাক ই পেটৰ বিভিন্ন সমস্যা সমাধান কৰে